যেতিয়া ছাৰে সকলোৱে কৈ আছে যিটো নৰ্থ ইষ্ট ক্ৰান্তি প্ৰগ্ৰেম, তেতিয়া অকল মই আছিলোঁ জাষ্ট জইন কৰাই নাই, মই জাষ্ট চাবৰ কাৰণে গৈছোঁ এতিয়া ডিষ্ট্ৰিবিউটৰ হিচাপে, বুজি পাইছে? আৰু সেই প্ৰগ্ৰেমটোত মই মোৰ মিছেছক লগত লৈ গৈছিলোঁ, মোৰ ল'ৰাটোক লগত লৈ গৈছিলোঁ, কিয়নো মোৰ মিছেছে কৈছিল তুমি এইটো কাম কৰিব নালাগে, বুজি পাইছে? আৰু সেই সময়ত মই ব্যৱসায়টো দেখিছিলোঁ, আমাৰ ছাৰ উত্তম ছাৰ CTC ওলাইছিল, যিটো মানে ছাৰ চেলিং মাৰিছিল, সেইদিনাখনে মই প্ৰথম বিজনেছটোৰ বিষয়ে জাষ্ট মই তাত গাড়ী ড্ৰাইভাৰ হৈ গৈছিলোঁ, উত্তম ছাৰে মোৰ লগত লৈ গৈছিল। মই তাত দেখাৰ পিছত ভাবিছিলোঁ য়েছ, মই ইমান দিনে ছাৰে মোক 14 চনৰ পৰা বিজনেছটোৰ বিষয়ে কৈ আছিল, মই কৰা নাছিলোঁ, মই ভাবিছোঁ এতিয়া কৰা খুব প্ৰয়োজন আছে। আৰু সেইদিনাখন মাইণ্ডত ভৰাই লৈছিলোঁ কৰিম বুলি, পিছদিনাখন গৈ মিছেছক কৈছোঁ বিজনেছটো বহুত ধুনীয়া, মই কৰিম ভাবিছোঁ, মিছেছে কৈছে তুমি কৰিব নালাগে। এতিয়া মই ভাবিলোঁ মই কৰিম বুলি ভাবি আছোঁ, মোক যদি ঘৰৰ পৰা যদি টানি থাকে মই কেনেকৈ ছাকচেছ হ'ম। সেইটো কাৰণে ঠিক 1 মাহৰ পিছতে এই প্ৰগ্ৰেমটো হৈছিল। আৰু সেই প্ৰগ্ৰেমটোত মই মিছেছক ল'ৰাটোক লৈ গৈছোঁ, বেলেগ মোৰ লগত কোনো নাই যোৱা। আৰু সেই প্ৰগ্ৰেমটোত মই মিছেছকে ল'ৰাটোক আগত বহাই মোৰ চকীখন পিছত বহাই মই চাই আছিলোঁ। আৰু প্ৰত্যেকজন লিডাৰৰ স্পীচত মোৰ মিছেছে আগতীয়াকৈ হাত তালি বজাইছে, মই গম পাইছিলোঁ মোৰ ৰাস্তা মুকলি হৈ গ'ল। সেইদিনাখন মোৰ লগত টুডে এতিয়ালৈকে মোৰ লগত পজিটিভলি মোক সদায় হেল্প কৰি আছে। মই ভাবোঁ আপোনালোকৰ যদি ফেমিলি কাৰোবাৰ ছাপৰ্ট এতিয়াও নাই, সেই প্ৰগ্ৰেমটোতো লৈ যাওক। আৰু আপোনালোকৰ যিসকল ডিষ্ট্ৰিবিউটৰ, তেওঁলোকৰ যদি কোনোবা দেখিছে ঘৰ ফেমিলিত অলপ প্ৰব্লেম চলি আছে, তেওঁলোকক পাৰিলে উঠাই মেলি লৈ যাওক। সেই প্ৰগ্ৰেমটো দেখাৰ পিছত মই কৈছোঁ পাগলৰ দৰে এই কাম কৰিব, যিটো কাম মই কৰিছোঁ। আৰু তাৰ পৰা আহি বিজনেছ ষ্টাৰ্ট কৰি যিটো আমাৰ মালয়েছিয়া টুৰ দিছিল, জানুৱাৰীৰ পৰা বিজনেছ ষ্টাৰ্ট কৰিছোঁ। আৰু মালয়েছিয়া টুৰ ৰিচিভ কৰি মই মালয়েছিয়া গৈ আহিছোঁ। আৰু সেই তাৰপিছত মোৰ ৰেংক কেনেকৈ জাম্প পাৰিলে মই নিজেও নাজানো। থাইলেণ্ড গ'লোঁ, মালয়েছিয়া গ'লোঁ, ডুবাই গ'লোঁ, অট'মেটিক গৈ আহিছোঁ, বুজি পাইছে? মই ভাবোঁ এই আমাৰ কাৰণে এটা সুবৰ্ণ সুযোগ হয় বিজয় উৎসৱ। প্ৰত্যেকৰে লাইফ চেঞ্জ হ'ব, 100% গেৰাণ্টি আছে। জাষ্ট আপোনালোকে বিজয় উৎসৱৰ কাৰণে নিজেই পাগল হওক, টিমকো পাগল কৰক, যাতে আমি তাত বিজয় উৎসৱ আমি জবৰদস্ত আমি পালন কৰিব পাৰোঁ।